প্ৰেম সঁচাকৈ এক নেদেখা স্বৰ্গীয় অনুভূতি, যাৰ নাই কোনো আৰম্ভ, যাৰ নাই কোনো শেষ। প্ৰেম সঁচাকৈ বৰ নিষ্ঠুৰ। তোমাক হাজাৰবাৰ দেখিলেও মন নভৰে। তোমাৰ সেই ধুনীয়া হাঁহিটো, মৰম লগা মুখখন আজিও মনত পৰেও তোমালৈ। আজিও ৰৈ আছোঁ তোমালৈ সেই তোমাৰ ভাল লগা কথাবোৰ শুনিব। মোৰ মৰমৰ সৃষ্টি আৰু অৰ্ণৱৰ কাহিনীটো কেনেকৈ হ'ল শুনক। নাই এনেই বাকী দেখুৱা নাই, কিবা মনটো বেয়া লাগি থকা নিচিনা লাগিছে। হাই, মোৰ ছোৱালীজনীক বৰ ধুনীয়া লাগে, কিন্তু তাইক এবছৰ ধৰি ফ'ল' কৰিলোঁ, তাইক ভাল পাব পৰা নাই। কিয় কথাটো কৈ দে, সদায় এনেকৈ চাই থাকিবি। নহয় কথাটো পাওঁ বুলি ক'ব নোৱাৰিম ন। ভাই, পিছে সেই ছোৱালীজনীৰ নামটো মই জানিব পাৰিমনে? জানিব পাৰিম মানে মোৰ নামটো নাজানো আচলতে। মানে কথাটো হ'ল মই বহুত দিন ধৰি পিছাই কৰি আছোঁ, কিন্তু তাইক ভাল পাওঁ বুলি ক'ব ছোৱালীজনী ক'ত পঢ়ে? আমাৰ কলেজৰে হয়। মই চাগে এনেও চিনি পামেই দেখিলে। পাবি, কিন্তু মই মানে ধৰিব পৰা নাই কোন সেইজনী ছোৱালী। তই ভয় কৰি থাকিলে আপোনাৰ ভাই, কথাটো কৈ দে। নাই মই নহ'লে কোনোবা বেলেগে প্ৰপ'জ দি দিব, পিছত এনেই যাব তোৰ। নাই, মই প্ৰপ'জ দিয়াৰ আগতে বিচৰা নাই, মানে আগতে ফ্ৰেণ্ডশ্বিপ কৰিম বুলি ভাবিছোঁ। ঠিক আছে তেতিয়াহ'লে। বল। হাই। হেল্ল', বাট কোন হয় তুমি? মইতো তোমাক চিনি নাপাওঁ। নাই মানে আমি একেখন কলেজৰে। তেতিয়াহ'লে তুমি মোৰ কাষত আহিব নালাগিছিল। চৰি। ৰ'বাচোন, কোৱা। আছিলে নকলা যে তুমি? মানে তোমাৰ লগত মানে কৰি আছা? নহয়, মানে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছিলোঁ। মানে কি তোমাৰ লগত এনেকৈ অকণমান কথা পাতি লোৱাৰ কাৰণে ভাবিলে যে ফ্ৰেণ্ডশ্বিপ কৰি ল'ম? নহয় মানে আৰু কলেজত লগ পালোঁ বাবে ক'লোঁ এবাৰ ফ্ৰেণ্ডশ্বিপ কৰিবা নেকি? এতিয়া মই কলেজ যাওঁ, পিছত থৈ পেলাই কম দিয়া। যোৱা। আজিও নহ'ল। ব্ৰাদাৰ, পিছে ছোৱালীজনীক কথাখিনি ক'লি নে নাই? নাইও, আজিও ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰিলোঁ বে। এনেকৈ হ'লে কি হ'ব? তইতো ক'বই নোৱাৰ একদিন। মানে ছোৱালীজনীৰ ক্লাছৰ টাইম হ'ল নেকি, সেইবাবে গুচি গ'ল। এতিয়া কি ভাবিছা? কি ভাবিছা মানে কি হয় গম নাপাওঁ, চাওঁ কি হয়। এতিয়ালৈকেতো ক'ব পৰাই নাই কি হ'ব। নহ'লে বেলেগে প্ৰপ'জ দি দিব। তাকেতো, বেলেগে প্ৰপ'জ দিব নোৱাৰে ৰ। ইমান দিন ফ'ল' কৰিলোঁ। কোৱা। চৰি হা, তেতিয়া মানে মোৰ ক্লাছ থকা হৈ মই গুচি গ'লোঁ। তুমি কিবা কৈ আছিলা যে? পিছে তুমি মোৰ নামটো ক'ত জানিলা? যিজন ল'ৰাই এবছৰ ধৰি মোক ফ'ল' কৰি আছে, তাৰ মই নামটো নাজানিম নে? ঠিকে আছে দিয়া। কি কৈ আছিলা পিছে তুমি এতিয়া? এতিয়া মানে ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম নেকি তোমাৰ লগত? ফ্ৰেণ্ডশ্বিপ পাৰি। লেটছ ফ্ৰেণ্ডছ। কথা ভাবিলেই জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কলি মেলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকত নেলাগে আহিবলে, সপোনত এবাৰ
পাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে অৰ্ণৱ অঁ কি কৰি আছা? নাই এনেই আছোঁ আৰু খবৰ? খবৰ ঠিকে ভালেই চলি আছে কলেজ গৈছিলা নেকি মই কলেজ ক্লাছে কৰা নাই বহুত দিন কিয়? এনেই মানে এনেই এনেই। কোনোবা ক্লাছত? নাই এনেই ইচ্ছা নাই আৰু কৰিব মন নাযায় না মৰম সানি দিম তোমাৰ দেহত সপোন সিঁচি দিম প্ৰাণত প্ৰতি পলকত হিয়াৰে কোণত হৈ ৰম তোমাৰে দি থক মোৰ মৰমৰ প্ৰাণ তুমি অতি উশাহত তেজে তেজে বিয়পি বোৱাৰা প্ৰেমৰ সাগৰ মৰম সানি দিম অঁ ভাই ইয়াতে অকলে অকলে কি কৰি আছা নাই অ' ছোৱালীজনীৰ কথাই ভাবি আছোঁ তই ছোৱালীজনী কি এতিয়ালৈ পতাবই পৰা নাই নে? নাই অ' 2 মাহ হ'ল আজি আৰে Friendship আমাৰ কৰা। কাৰণে এইবিলাক মামুলি কথা এনেকৈ ওলাই দিলে মলিৰ নিচিনা ওলাই যাব মোক কৈ নোৱাৰা যদি নাই পাৰিম কিন্তু অলপ টাইম লাগিব এনেকৈ হ'লে কেনেকৈ হ'ব কচোন এনেকৈ হ'লে হ'ব। বেলেগে লৈ যাব তই চাই থাকোঁতে যাব এতিয়া সুধো বহাদি এনেকৈ থিয়া দিলে কাম নহ'ব নহয় কৰিম ৰ প্ৰপ'জ কৰিম অতি সোনকালে প্ৰপ'জ কৰি আছোঁ ন কৰিম সময় অমূল্য ধন সময় কাৰো বাবে ৰক্ষা নকৰে সময় থাকোঁতে কৈ দিয়ে কথাখিনি মানে ভাল পাওঁ অবিহনে যাতে কোনেও থাকিব নোৱাৰে মইতো প্ৰপ'জ কৰিবই লাগিব ন ভাল পাবৰ কাৰণে কৰিম কালি মানে প্ৰপ'জ কৰোঁ নেকি সোনকালে কৰি দিয়ে অঁ কিন্তু কেনেকৈ প্ৰপ'জ কৰোঁ মই নাজানো তাৰমানে ইমান বেলেগ মই ক'ম মোৰ কথা মানিবি অঁ নেকি? কওঁ তাই অহাৰ লগে লগে তাইক কবি ঐ এক্সকিউজ মি শুনাচোন মই তোমাৰ লগত এটা কথা আছে অঁ তাৰপিছত তাই ক'ব কি কথা মানে মই কথাটো ক'ম তুমি কিন্তু বেয়া নাপাবা অকণো তাই তেতিয়া ক'ব নহয় বেয়া ক'তব না তেন্তে হা? ক'তব না পতে নপতে সেইটো ভগৱানৰ ওপৰত ভৰসা কিন্তু মই যিটো কি মোক কিন্তু কিটিপত লাগবই তাইক হ'ব যিটো কিটিপত কৈছোঁ সেইটো কিটিপত যাই তাইক কৈ দিবি উম। তাৰপিছত যিটো তাই ৰিয়েক্ট কৰে মোক কৈ দিবি অঁ। তাই এনে পতিবই মোক। গোলাপ ফুল দিবা লাগব না গোলাপ ফুল যদি তোৰ দিব ইচ্ছা সেইটো এটা আনকমন প্ৰপ'জ অঁ তেতিয়াহ'লে দি দিবি দেখাত ভাল হ'ব অলপ ঠিক আছে কালি আহিম নহ'লে কালি আহি যাবি অঁ হ'ব দে এতিয়া ব'ল বৰ গৰম হাই আজিও তুমি ইমান দেৰি কৰিলা ময়ো তোমাক লগ ধৰিব নোৱাৰোঁ দিয়া কিয় মানে মোৰ পাপাৰ ট্ৰেন্সফাৰ হৈছে আৰু এতিয়া আমি বেলেগ ঠাইত যাম যোৱাকালি মায়েও মোক স্কুলৰ চাৰ্টিফিকেটখন লৈ গ'ল আৰু আজি মই তোমাক লগ ধৰিব আহিছোঁ শেষবাৰৰ বাবে মানে আমি আজিৰ পৰা লগ নাপাওঁ আৰু তোমাক নাপাওঁ যদি ভগৱানে বিচাৰে হয়তো কেতিয়াবা পাম মই এতিয়া যাওঁ তুমি ভালকৈ থাকিবা ন তাৰমানে আমি আৰু লগ নাপাওঁ নাই নাপাওঁ সৃষ্টি অঁ কোৱা নাই শেষবাৰৰ বাবে তোমাক এবাৰ চাব বিচাৰিছোঁ কি হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ ৰংবিহীন হৈ ৰব আশাবোৰ হিয়াৰে অৰ্থহীন লাগে সকলো সৃষ্টি মোৰ জীৱনত আহি এদিন হঠাৎ গুচি গ'ল সৃষ্টি ভালটো মই তোমাকে পাইছিলোঁ কিন্তু ক'বহে নোৱাৰিলোঁ তোমাক সেই মনৰ কথাটো এতিয়াও উভতি অহা মোৰ ওচৰলৈ তোমাক ধৰি ৰাখিব পৰা অধিকাৰ মোৰ নাই আমাৰ জীৱনবোৰত কেতিয়াবা এনেকুৱা জীৱন বাটৰ লগৰী ভুমুকি মাৰে যাৰ আছে এটা নিজা কাহিনী সিহঁতে সেই কাহিনীতেই মগ্ন সৃষ্টি
তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত চম্ভালি ৰাখিম। জীৱনৰ ইম্পৰ্টেঞ্চ হাজাৰটাৰ মাজত এটাকে দিয়া যায়, কিন্তু সেইটো আমাৰ ভুল, কাৰণ ইম্পৰ্টেঞ্চ যাক দিব লাগে তাক নিদিওঁ। তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মনত ৰ'ব। এটা সম্পৰ্ক আৰম্ভ হোৱাৰ লগে লগে শেষ হৈ গ'ল। তোমাৰ আৰু মোৰ সম্পৰ্কটো সঁচাকৈ বৰ গভীৰ আছিল। ইজনে সিজনক এবছৰ বিশ্বাস কৰিলোঁ, তথাপিও ভাল পাওঁ বুলি ক'ব নোৱাৰিলোঁ। তোমাৰ লগত থকা মোৰ কেইটামান মুহূৰ্ত বৰ অতুলনীয়। মোৰ মৰমৰ সৃষ্টি, তুমি য'তে আছা সুখত থাকা। আৰু এনেকৈ আমাৰ প্ৰেম আধৰুৱা হৈ ৰ'ল। সেয়েহে আমাৰ কাহিনীটোৰ নামেই দিছিলোঁ মই আধৰুৱা প্ৰেম।